গুটি তামোলপুৰত গুটি BTRত এটা BTRখন মানে ফলকুচি হ'ব পাৰে গুজৰাটো হ'ব পাৰে সব কুছ হ'ব পাৰে মইতো এতিয়া কনফিউজ হৈ গৈছো কিছুমান মানুহ আহি পেলাই মোক কৈছে একদম BTRখন গুজৰাটৰ নিচিনা কৰি দিয়ে একদম টেক্সটাইলটো এটা আমাৰ ইএম সকল যাব অহা 25 তাৰিখে তাৰ টেক্সটাইলতে বেছি আমি গুৰুত্ব দিছো আমাৰ তামিলনাডুৰ গভৰ্ণৰৰ লগত মিটিং হ'ব ইয়াৰ পিছত কোয়েম্বাটুৰ মানে টেক্সটাইল পাৰ্ক চাব সব আমাৰ ইএম সকলক আমি দায়িত্ব দিছো আমাৰ এমসি সকলো যাব তো মহিলা আমাৰ যেটো বাইদেউ আহিছিলে টেক্সটাইল মিনিষ্টাৰ তেখেতে মোক বাৰে বাৰে কৈ আছে গুজৰাটত যাও কম পইচাত মেচিন বিলাক আছে ময়ো হেল্প কৰি দিম লৈ যাও পুৰা মানে এটো বদলি দিও আমাৰ BTRত অসমত অৰ্থনীতিটো যে 3 কোটি মহিলাৰ ভিতৰত যদি 1 কোটি মহিলা যদি হ্যান্ডলুমটো বাছি লয় 3 কোটি পপুলেশনত 1.5 কোটি মহিলা আছে ইয়াৰ ভিতৰত 1 কোটি নালাগে 50 লাখ যদি কাম কৰে 50 লাখ নালাগে আপোনাৰ 10 লাখ যদি কৰে 10 লাখ নালাগে 5 লাখ মহিলা যদি হ্যান্ডলুমটো বাছি লয় আমাৰ হ্যান্ডলুমটো এনেকৈ আগবাঢ়ি যাব মানে আপোনাৰ অৰ্থনীতিটো বহুত আগবাঢ়ি যাব আমি কমসে কম এই বছৰ 10 কোটি টকা আমি ৰাখিছো সেপাৰেট কৰি হ্যান্ডলুমৰ কাৰণে তো আমি বহুত ক্লাস্টাৰ বনাব বিচাৰিছো 25টা এটা গ্ৰুপ বনাই ক্লাস্টাৰ কিন্তু আমাৰ এক্সপার্ট সকলৰ লগত আমি কথা পাতিম মই ভাবিছো দুটা শিফটত কাম কৰিব লাগে এতিয়া মানে এবাৰ এটা কাম কৰি মানুহ খাবলৈ নাপায় এই কাৰণে খেতি বিলাকৰ ৰাতিও কৰা আৰম্ভ কৰিব লাগিব এতিয়া ট্ৰেক্টৰ বিলাক লাইট লগাই নহলে আমি দুখিয়া হৈ যাম বেলেগে তিনিবাৰ কৰি আছে গতিকে আমি 8টাৰ পৰা ভাত পানী খাই পেলাই 8টাৰ পৰা যদি 9টাৰ পৰা যদি এটা শিফট কাম কৰে এটা মানলৈকে এই শিফটৰ কাম কৰা 1 ঘন্টা ৰেষ্ট দি 2টাৰ পৰা আকৌ 7টা মানলৈকে এটা শিফটে কাম কৰিব পাৰে ওচৰে পাজৰে আহিল কাম কৰিলে আৰু আমি গ্ৰুপত কাম কৰিব লাগে গ্ৰুপত আমাৰ মানুহবিলাক অকলে ইমান ৰিস্ক ল'ব নোৱাৰে এই কাৰণে গ্ৰুপত কৰিব লাগে